জুনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কোন দিশে লখিমপুৰৰ গোচৰটোৰ অভিযোগনামা দাখিল CBIৰ জুনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত CBIৰ DIG লাভলী কাটিয়াৰৰ নেতৃত্বত অসমত বাহৰ পাতি থকা দলটোৰ দায়িত্বত আছিল 4টাকৈ গোচৰৰ তদন্ত লখিমপুৰ সদৰ থানাত আমিনা বেগমে ৰুজু কৰা গোচৰত অভিযুক্ত কৰা হৈছিল WSI জুনমনি ৰাভাক জুনমনিৰ উপৰিও আন বহু কেইজন নকল সোণৰ ব্যৱসায় কৰা হৈছিল অভিযুক্ত গোচৰ নম্বৰ আছিল 96/2023 CIDৰ এটা পাকত দলে নকল সোণেৰে আৰক্ষীৰ লিংক তদন্ত কৰি CBIলৈ হস্তান্তৰ কৰিছিল যদিও CBIৰ দলটোৱে কৰা নিজাববীয়া তদন্ততহে স্পষ্ট হৈছিল একাংশ আৰক্ষীৰ ছত্ৰছায়াত চলা নকল সোণৰ ব্যৱসায়ৰ কথা জুনমনিৰ প্ৰতি সহানুভূতিশীল প্ৰতিজনৰ মনত দুখ লগা বিষয় যে জুনমনি ৰাভাও নকল সোণৰ ব্যৱসায়ৰ জালত বেয়াকৈ সোমাই পৰিছিল সেই কথা স্পষ্টকৈ উল্লেখ আছে অভিযোগনামাত জুনমনিৰ লগতে তদানীন্তন নগাঁও আৰক্ষীৰ একাংশও যে জড়িত আছিল সেই কথাও স্পষ্ট হৈছে CBIৰ অভিযোগনামাত 400 পৃষ্ঠাজোৰা অভিযোগনামাত স্পষ্টকৈ জুনমনি ৰাভাৰ বিৰুদ্ধে অপহৰণ ধন দাবীৰ অভিযোগ উল্লেখ কৰিছে CBIয়ে লগতে উল্লেখ কৰিছে মৃত WSI জুনমনি ৰাভাৰ বহুকেইজন তদানীন্তন শীৰ্ষ বিষয়াৰ নাম উল্লেখ কৰিছে যদিও মূল অভিযুক্ত হিচাপে 4জনৰ নাম উল্লেখ কৰিছে CBIয়ে আৰু সেই 4জন ক্ৰমে নুৰ মহম্মদ আজিজুৰ ৰহমান ৰিয়াজুল ইছলাম আৰু মজিবুৰ ৰহমান ইয়াৰ উপৰিও নাম আছে মুস্তাক হুছেইন নজৰুল ইছলাম মুক্তাৰ হুছেইন আৰু দিলদাৰ হুছেইন আদিৰ অৱশ্যে এইখনেই পূৰ্ণাংগ অভিযোগনামা নহয় অতিৰিক্ত অভিযোগনামা দাখিল কৰাৰ সম্ভাৱনা আছে উল্লেখ্য যে আমিনা খাতুনৰ গোচৰটোত নগাঁও আৰক্ষীৰ একাংশক অভিযুক্ত কৰা হ'ব বুলি বহুতেই ভাবিছিল যদিও প্ৰথমখন অভিযোগনামাত সেয়া দেখা নগ'ল